बाक्सा जिला आयेन सिबिथाय खुंथायनिफ्राय बिस्तिबार खालि तामुलपुराव फेग्रा मुवा आरो आयेन बेरेखा खामानिनि सायाव सांग्रांथियारि हानजा सुरनाय हाबाफारि लायो। तामुलपुर जौसिन फरायसालिनिफ्राय जागायनाय बे सांग्रांथियारि हानजा सुरनाय हाबाफारिखौ तामुलपुर महकुमानि पुलिस बेंगिरि रुपज्योति कलिताया बेखेवनानै होयो। मख'नो गोनांदि ड्राग्सजों लोगोसे जायखिजाया फेग्रा मुवा आरो आयेन बेरेखा मोनफ्रोमबो खामानिनि हेंथायै सांग्रांथि होनाय बे हानजा सुरनाय हाबाफारियाव तामुलपुरनि माखासे फरायसालिनि फरायसाफोरा बाहागो लायो। हानजा सुरनाय समाव फरायसाफोरा आखाइ आखाइ बेनार पेस्टुन लाना स्लगान होनानै रङिया भुटान लामाजों थांनानै तामुलपुर आन्चलिक फरायसा आफादनि मावख'आव फोजोबहैयो। नमस्कार, मैं मुसलपुर कोर्टर अधिवक्ता और लिगल एड काउन्सिलो हूँ। आज तामुलपुर हाई सेकेंडरी स्कूल आमार छात्र छात्री बेलेग बेलेग विभिन्न स्कूलर एकत्रित हल एटा विशेष कारणत। ইয়াত আমাৰ বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীবিলাকক আমি আইনগত লিংকেজ বিষয়ে আমি শিকালোঁ। বিশেষকৈ আমাৰ পক্সো যোনটো নেকি আমাৰ প্ৰটেকশ্যন অফ চাইল্ড ফ্ৰম ছেক্সুৱেল হেৰাছমেণ্ট এক্ট আৰু NDPS যোনটো নেকি আপোনাৰ নাৰ্কটিক ড্ৰাগছ এণ্ড সাইকোট্ৰপিক ছাবষ্টেন্স আণ্ডাৰত আমি দুটা আইন বিশেষকৈ আমি শিকালোঁ। আৰু এই যোৱা মাহ আপোনাৰ অক্টোবৰ মাহৰ পৰা 2 অক্টোবৰৰ পৰা আমাৰ এই নৱেম্বৰ 14লৈকে আমাৰ এই গোটেই বাক্সা জিলাৰ যিমান ইনষ্টিটিউট আছে সজাগতা প্ৰগ্ৰাম অৰ্গেনাইজ কৰা হৈছে। আৰু যেহেতু আমি আজিৰ দিনটোত আমাৰ তামুলপুৰ এলেকাত এই সক্ষম হৈছোঁ এই প্ৰগ্ৰাম কণ্ডাক্ট কৰিবৰ কাৰণে। আৰু বিশেষকৈ আমি যেহেতু আমাৰ শিশুবিলাকক জনাব দৰকাৰ যে ইহঁতৰ অধিকাৰ কি বা ইহঁতৰ প্ৰটেকশ্যনৰ কাৰণে কি কি আইন আছে। আৰু যেহেতু এইটো দুটা আইন বহুতেই ষ্ট্ৰিক্টলি ফ'ল' কৰা হৈছে, কাৰণ এই আধুনিক যুগত যি নহওক কিন্তু আমাৰ বিশেষকৈ আমাৰ চাইল্ড এবিউজ বহুতেই চলি আছে বা আমাৰ চাইল্ডবিলাক বা চিলড্ৰেনবিলাকে বহুতে ড্ৰাগ ইউজ কৰি আছে, যাৰ বাবে আমাৰ শিশুবিলাক বা আমাৰ চিলড্ৰেনবিলাক মানে ইহঁতৰ লাইফ স্পইল কৰি আছে। এতিয়া মই এয়ে ক'লোঁ যে এই দুটা আইনটো সিহঁতৰ কাৰণে বহুতে দৰকাৰ, কাৰণ এই দুটা আইনৰ পৰা ইহঁতে লাভ কৰিব, বিভিন্ন এংগলৰ পৰা কেনেকৈ সিহঁতে প্ৰটেকশ্যন পাব। আপোনাৰ পক্সৰ বিষয়ে মই এয়ে ক'লোঁ যে আমাৰ গুড টাচ আৰু বেড টাচ জনা দৰকাৰ, কাৰণ আমাৰ আণ্ডাৰ 18ৰ যিমান আমাৰ চিলড্ৰেনবিলাক আছে ইহঁতে এই দুটা বিষয়ে জনাটো দৰকাৰ। কাৰণ আমি মা দেউতাই আমাক বেলেগ এংগেলেদি আমাক মৰম চেনেহ দেখায়, আৰু যোন অপৰাধী হয় ইহঁতে আমাক বেলেগ এংগেলেদি আমাক টাচ কৰে। আৰু যোনটো নেকি আমাৰ বেয়া অনুভৱ কৰোঁ বা কমফৰ্টেবল ফিল নকৰোঁ সেইটো আমাৰ বেড টাচ হয়। আৰু সেইটো আমাৰ আইনৰ জৰিয়তে যোন মানুহে আমাক এই বেড টাচ এফেক্ট কৰে ইহঁতক মানে পানিছমেণ্ট পোৱাটো দৰকাৰ।